এই ভিডিঅ'টোত আমি আসাম হিষ্ট্ৰীৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। চ' তোমালোকে মন দি শুনিবা। যিকোনো চাকৰিৰ লিখিত পৰীক্ষাৰ ক্ষেত্ৰত যেনেকুৱা টেট, আসাম পুলিচ, ৰেলৱে ইত্যাদি। তো বলক এতিয়া আমি পাঠৰ মূল অংশলৈ যাওঁ। কি ভাষাত প্ৰথমে অসমৰ বুৰঞ্জী সংকলন কৰা হৈছিল? তো উত্তৰ কি হ'ব? উত্তৰ হ'ব টাই। 2 নম্বৰত দিয়া আছে মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়ৰী কুৰুংগনয়নীক কোনজন আহোম ৰজাৰ হাতত অৰ্পণ কৰিছিল? উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। 3 নম্বৰ কুৱেশ্যন হ'ল কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজ্যখনক ভাৰতবৰ্ষৰ এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে গঢ়ি তুলিবলৈ আশা কৰিছিল? তো উত্তৰ কি হ'ব? উত্তৰ হ'ব ৰুদ্ৰসিংহ। 4 নম্বৰ কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? 1238 চনত। কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী মংগলদৈক কোনজন আহোম ৰজালৈ প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব প্ৰতাপ সিংহ। তো 6 নম্বৰ কুৱেশ্যনটো হ'ল খাছপুৰ কাৰ ৰাজধানী আছিল? তো উত্তৰ হ'ব কছাৰীসকলৰ। 7 নম্বৰ কুৱেশ্যনটো হ'ল যে যোৰহাটৰ মাজেৰে বৈ যোৱা নদীখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিৰ্দেশত কোন চনত খন্দা হৈছিল? উত্তৰ হ'ব 1801 চনত। হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন ৰজা কোন আছিল? চুহুংমুং। উত্তৰ হ'ব কি? চুহুংমুং। ৰিক-খান উৎসৱ কোনে উদযাপন কৰিছিল? উত্তৰ হ'ব আহোমসকলে। শকাব্দ গ্ৰহণ কৰা ৰজাজন কোন আছিল? চুহুংমুং। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ পিছত আমি আৰু গুৰুত্বপূৰ্ণ 20টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কুৱেশ্যনবিলাক বহুতো গুৰুত্বপূৰ্ণ। চ' তোমালোকে মনোযোগ সহকাৰে শুনিবা আৰু নোট ডাউন কৰি ল'বা। ঘিলাধাৰী ঘাটৰ চুক্তিখন কোন চনত স্বাক্ষৰ কৰা হৈছিল? 1663 চনত। আহোমসকলৰ ৰাজ অভিষেক গৃহ শিঙৰিঘৰ কিহেৰে সজা হৈছিল? কাঠেৰে। জয়ধ্বজ সিংহ আৰু মিৰ্জুমুলাৰ মাজত সম্পাদিত ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? তো এনচাৰ হ'ব 1663 চনৰ 22 জানুৱাৰী তাৰিখে। আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? আহোম মুদ্ৰাৰ আকৃতি আছিল আঠকোণীয়া। কোচ ৰজাৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? এনচাৰ হ'ব 6কোণীয়া। কোনজন স্বৰ্গদেৱে আহোম ৰাজপ্ৰসাদলৈ লক্ষীনাৰায়ণ শালগ্ৰামৰ প্ৰৱেশ ঘটাইছিল? উত্তৰ হ'ব চুডাংফা। প্ৰথমজন মোমাই তামুলী কোন আছিল? উত্তৰ হ'ব কি? বৰবৰুৱা। 17 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন ৰজাই ব্ৰহ্মপুত্ৰ উপত্যকাত থকা তেওঁৰ সৰু ৰাজ্যখনক মুংডুনচুন খান নামেৰে নামকৰণ কৰিছিল? তো উত্তৰ হ'ব চুকাফা।
18 নম্বর হল চুহুংমুঙে কি পদবীর সৃষ্টি করেছিল? উত্তর হব বরগোহাঁই। বর্মন বংশর প্রতিষ্ঠাতা রজা কোন আছিল? বর্মন বংশর প্রতিষ্ঠাতা রজা আছিল পুষ্য বর্মন। বর্মন বংশর শেষ রজা জনৰ নাম কি আছিল? বর্মন বংশর শেষৰ ৰজাজনৰ নাম আছিল ভাস্কৰ বৰ্মন। কেতিয়া চীনা পৰিব্ৰাজক হিউৱেন-চাং কামৰূপলৈ আহিছিল? তো উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত। পুৰণি অসমৰ এজন শক্তিশালী ৰজাৰ নাম লিখা। তো পুৰণি অসমৰ এজন শক্তিশালী ৰজা হ'ল নৰকাসুৰ। গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজাজনৰ নাম কি? পুষ্য বৰ্মন। পাল বংশৰ প্ৰতিষ্ঠাতা ৰজাজনৰ নাম কি? তো পাল বংশৰ প্ৰতিষ্ঠাতা ৰজাজনৰ নাম হ'ল ব্ৰহ্মপাল। পাল বংশৰ এজন শক্তিশালী ৰজাৰ নাম কি বা নাম লিখা? তেনেহ'লে কি হ'ব? ধৰ্মপাল। কানাই বৰশী বোৱা শিল কোন ঠাইত আছিল? ৰুদ্ৰেশ্বৰ দেৱালয়। কাৰ ৰাজত্বকালত আলাউইৰ ৰণ হৈছিল? তো উত্তৰ হ'ব চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আলাউইৰ ৰণ হৈছিল। কোনে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সেনাবাহিনী পৰিচালনা কৰিছিল? ৰামসিংহ। ঠিক আছে। তো আহোম আৰু মোগলৰ দীৰ্ঘদিনীয়া দ্বন্দ্বৰ জৱনিকা পেলোৱা 1682 চনৰ ৰণখন আছিল কি? তেনেহ'লে উত্তৰ হ'ব ইটাখুলিৰ ৰণ। ধুবুৰীত থকা ডুমদুনী গুৰুদ্বাৰ 1669 চনত কোনে স্থাপন কৰিছিল? গুৰু টেগ বাহাদুৰ। থেংক ইউ।